মৰ্ণিং এভৰিৱান। আজি বাহিমুখে গুড মৰ্ণিং কৰিছোঁ আপোনালোকক। শুই থকা শিয়ালে যেনেকৈ হাত ধৰিব নোৱাৰে, শুই থকা অনুপে তেনেকৈ ৰাতিপুৱা মেজিটো চাবলৈ নাপায়। আগতে সৰু থাকোঁতে চাইছিলোঁ, একচুৱেলি ইনফেক্ট মই নিজে লগাইছিলোঁ মেজিটো, কিন্তু এতিয়া আমাৰ ধনমনি ডাঙৰ হোৱাৰ পিছত এইবিলাক নকৰা হৈছোঁ আৰু। এতিয়া আমাৰ ঘৰৰ কালি এটা খানটো হৈ গ'ল, এতিয়া মেজিটো চাওক। এই মেজি জ্বলি শেষে হৈ থাকিলে। চালা মেজি বম ফুটাইছে, মই আকৌ বাঁহ ফুটিছে বুলি ভাবিছিলোঁ। ভেলাঘৰ ভাঙি দিলে কোনে ভাঙিলে? কোনে ভেলাঘৰটো কোনে ভাঙিলে? তহঁতি গোটেই ৰাতি ইয়াতে খুলি ইয়াত দুটা কালি ভেলাঘৰ খুলি থাকিলে। মজা লাগিল। মই ভাবিছিলোঁ সিহঁতি চাগে 2টামান বজালৈকে শুব, তাৰপৰা ঠাণ্ডা লাগিব আকৌ গুচি যাব ঘৰত। আকৌ খেৰ আনিলেগে। চবতছে আমাৰটোৱে দেৰিকে উঠাইছো মেজি। A few moments later. বিহুৰ দিনা আমাৰ ঘৰত আটাইতকৈ দেৰিকৈ গা ধোৱা মানুহটো হৈছোঁ মই। কাম এটা কৰি আছিলোঁ, একচুৱেলি ৰং দি আছিলোঁ বস্তু এটাত। গাটো ধুই আহি মেজিত সেৱা কৰিলোঁ পিঠা দি পেলাই। মা নামঘৰলৈ গৈছিলোঁ, নামঘৰৰ পৰা আহিছে জাষ্ট। মোৰ সকলো ভিউৱাৰ্ছক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে পৰিয়ালৰ লগত উপভোগ কৰক বিহুটি। আৰু আমি ৰাতি খানাটো কেনেকৈ খালোঁ, আমাৰ কালিৰ উৰুকাৰ প্ৰিপেৰেশ্যনটো কেনেকুৱা আছিলে সেইটো চাওক এবাৰ। আজি বতৰ বেয়া, মাঘৰ বিহু কি হ'ব? এবাৰ প্ৰথম পাইছোঁ ন এনেকুৱা বতৰ, হয় নাই? প্ৰথম এবাৰ মাঘৰ বিহুত বৰষুণ দি থকা বতৰ। আমাৰ ইয়াত টিপাল চিপাল লগাই থকা হৈছে, ভিতৰতে আছে টিপালৰ ভিতৰত। সেই
আমাৰ ঠিক কৰি দিবা আমি আজি ইয়াত থাকিম কোনে কোনে থাকিবি হাত দাল কোনে কোনে থাকিবি কোনে কোনে ৰিবা ৰিবা হাই ৰিবা হাসাই সনি ৰুবা ৰিবা নানি ক'ত পুৰা গেন নকৰো 1 ঘণ্টা পিছত হৈ যাব